নমস্কাৰ। যদি আপুনি কাৰোবাৰ ওপৰত গোচৰ দিব বিচাৰিছে তেনেহ'লে পোনপ্ৰথমতে এখন এজাহাৰ লিখিব লাগিব। এজাহাৰ লিখিবলৈ হ'লে কোনো নিৰ্দিষ্ট ফৰ্মেট নাথাকে। সাধাৰণ লিখা পৰা মানুহ এজনেও এজাহাৰ এখন লিখিব পাৰিব। এজাহাৰক কোৱা হয় ইংলিছত FIR অৰ্থাৎ ফাৰ্ষ্ট ইনফৰমেশ্যন ৰিপৰ্ট। যদি আপুনি এখন দৰখাস্ত লিখিব জানে তেনেহ'লে এজাহাৰখন ঠিক তেনেদৰে লিখিব পাৰিব। ইয়াত সম্বোধন কৰিব প্ৰতি মাননীয় ভাৰপ্ৰাপ্ত আৰক্ষী মহোদয়, থানাখনৰ নাম লিখিব, তাৰপিছত দিব তাৰিখ, বিষয় লিখিব এজাহাৰ। এজাহাৰকাৰী বুলি উল্লেখ কৰি এজাহাৰকাৰীজনৰ নাম ঠিকনা উল্লেখ কৰিব। এজাহাৰকাৰী বুলি সেইজনক কোৱা হয় যিজন মানুহে গোচৰটো ৰুজু কৰিব। ইয়াৰ পিছত লিখিব পদকীয়া, অৰ্থাৎ যিজন মানুহৰ ওপৰত আপুনি গোচৰটো ৰুজু কৰিব বিচাৰিছে সেই মানুহজনক কোৱা হয় পদকীয়া। সেই পদকীয়াজনৰো সম্পূৰ্ণ নাম ঠিকনা উল্লেখ কৰিব। ইয়াৰ পিছত মহাশয় বুলি সম্বোধন কৰি যিটো ঘটনাৰ ওপৰত আপুনি গোচৰ ৰুজু কৰিব বিচাৰিছে সেই সম্পূৰ্ণ ঘটনাটোৰ মূল কথাখিনিহে উল্লেখ কৰিব। ইয়াৰ পিছত ইতি বা আপোনাৰ বিশ্বাসী বুলি লিখি সম্পূৰ্ণ নাম ঠিকনা দি চহী কৰিব। যদি আপোনাৰ মোবাইল আছে তেনেহ'লে মোবাইল নাম্বাৰটো উল্লেখ কৰিব। ইয়াৰ পিছত এজাহাৰখন লিখা হোৱাৰ পাছত আপোনাৰ নিচেই ওচৰৰ যিখন থানা আছে সেই থানাখনত গৈ এজাহাৰখন দি আহিব। এজাহাৰখন দিয়াৰ আগতে আপুনি সেই এজাহাৰখনৰ এটা ফটোকপি কৰি নিজৰ ওচৰত ৰাখি থ'ব। ধৰি লওক বন্ধুসকল যে আপোনালোকৰ কোনোবাই লিখা পঢ়া কৰিব নাজানে, তেতিয়াহ'লে আপোনালোকে এটা কাম কৰিব, আপোনালোকে নিচেই ওচৰৰ যিখন থানা আছে সেই থানাখনৰ ওচৰত যাব আৰু পুলিচৰ আগত সম্পূৰ্ণ ঘটনাটো বিৱৰি ক'ব। তাৰপিছত পুলিচে আপোনাৰ কথাখিনি লিখি ৰাখিব আৰু তেনেকৈও এজাহাৰ দিব পাৰি। ইয়াৰ উপৰিও আপুনি আৰক্ষী অধীক্ষক অৰ্থাৎ SPৰ ওচৰতো এজাহাৰ দিব পাৰিব। ধৰি লওক আপুনি থানাতো গোচৰ দিয়া নাই বা এজাহাৰ দিয়া নাই আৰু SPৰ ওচৰতো দিব বিচৰা নাই, তেনেহ'লে আপুনি আদালতৰ জৰিয়তে এজাহাৰ দাখিল কৰিব পাৰিব। অৰ্থাৎ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ ওচৰত আপুনি এজাহাৰ দাখিল কৰিব পাৰিব। গতিকে বন্ধুসকল, আজিলৈ আহিছোঁ। সাৱধান হৈ থাকিব, সজাগ হৈ থাকিব। ধন্যবাদ।